নমস্কাৰ বন্ধুসকল, মই শতাব্দীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৱাক টুগেডাৰ উইথ চিল্কিৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। 2-3 দিন পিছতে আমাৰ ৰঙৰ উৎসৱ ফাকুৱা বা হোলী আহি আছে আৰু সেই ৰঙৰ উৎসৱ ফাকুৱা হোলী বা দোল উৎসৱলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। সকলোৱে এই ৰঙৰ উৎসৱটোৰ উপভোগ কৰক, আনন্দ কৰক আৰু ধুনীয়াকৈ পালন কৰক। এতিয়া কথা হ'ল কিছুমানে 2-3 দিনীয়াকৈ ধুনীয়াকৈ ফাকুগুৰি লৈ খেলে আৰু কিছুমান মানুহে ভয় কৰে। এতিয়া মই মোৰ প্ৰতি বছৰে মোৰ ঘৰত মই ফাকুৱা খেলোৱেই ওচৰৰ মানুহৰ লগত। মই ভয় নকৰিছিলোঁ, কিন্তু বহুত এনেকুৱা মানুহো লগ পাইছিলোঁ যি ভয় কৰে। এতিয়া কথা হ'ল আমি যদি কিছুমান আগতীয়াকৈ সাৱধানতা লৈ ফাকুৱা খেলিবলৈ ওলাই যাওঁ তেতিয়াহ'লে আমাৰ একো প্ৰব্লেম নহয় আৰু আমি ধুনীয়াকৈ এই ৰঙৰ উৎসৱটো উপভোগ কৰিব পাৰিম। গতিকে তাৰ ওপৰতে ভিত্তি কৰি মই আপোনালোকৰ বাবে কেইটামান টিপছ লৈ আহিছোঁ। বহুতে এইবোৰ জানে আৰু পালনো কৰে, মই জানো, কিন্তু মই আহি আছে আগত হোলী, সেইকাৰণে মই আপোনালোকক সেই বিষয়ে অলপ সোঁৱৰাই দিওঁ বা মনত পেলাই দিওঁ বুলিহে এই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দেখা পাই থাকিবৰ বাবে। এতিয়া আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰথমটো টিপছ বা আমাৰ কেয়াৰ হৈছে ছালখনক লৈ, কাৰণ আমি ফাকু ছালখনতহে লগাম, সেইকাৰণে আমি প্ৰথম ছালৰ যতনটো ল'ব লাগিব। সেইকাৰণে আমি ফাকুগুৰি খেলাৰ আগত কি কৰিব লাগে, আমি মুখত আৰু গাত যদি নাৰিকল তেল বা অলিভ অইলো লগাব পাৰে, কিন্তু অলিভ অইল লগাই ৰ'দত ওলালে অলপ ছালটো ক'লা পৰিব পাৰে, সেইকাৰণে নাৰিকল তেল বেষ্ট। নাৰিকল তেল যদি গোটেই গাত আৰু মুখত লগাই লয় তেতিয়াহ'লে হোলী খেলিবলৈ যোৱাৰ আধা ঘণ্টামান আগত লগাই ল'লে শুকাই গ'ল বস্তুটো। তাৰপিছত যিমান হোলী খেলি আপুনি আহিলেও যেতিয়া ধুব তেতিয়া সহজতে ছালৰ পৰা ৰংটো আঁতৰাবলৈ ভাল হয়, কাৰণ তেল লগোৱাৰ বাবে ছালত ৰঙৰ যিটো ষ্টেইন বা দাগটো গভীৰভাৱে লাগি নধৰে। সেইকাৰণে প্ৰথমটো যত্ন ছালৰ ল'ব পাৰে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰি। আৰু দ্বিতীয়তে আহিব যে আমি হোলী খেলিবলৈ বাহিৰলৈ যাম যেতিয়া আমি সেই নাৰিকল তেল যে লগালোঁ তাৰ ওপৰত আমি কি কৰিব লাগে, ছানস্ক্ৰীন লগাই যাব লাগে। যিবোৰ অংশ ওলাই থাকিব, ধৰক মুখত লগালে, ডিঙিত লগালে, হাতত, তেনেকৈ যিবোৰ পিঠি ওলাই থাকিব পাৰে, তেনেকৈ যিবোৰ অংশ ওলাই থাকিব তাত ছানস্ক্ৰীন লগাই ল'লে এতিয়া সূৰ্যৰ পৰাও প্ৰটেকশ্যন হ'ল আৰু স্কিনখনো নাৰিকল তেলৰ কাৰণে প্ৰটেকশ্যন আহি গ'ল। এতিয়া আপুনি ধুনীয়াকৈ হোলী খেলিবলৈ যাব পাৰে। মোৰ নেক্সট টিপটো হৈছে নখৰ লৈ। এতিয়া আমি নখৰ কাৰণে কি কৰিম, নখ যদি চুটিকৈ কটা আছে তেতিয়াহ'লেতো ভাল কথা। যদি দীঘল কাৰোবাৰ নখ তেতিয়াহ'লে নখত এটা ডাৰ্ক কালাৰৰ নেইল পলিচ লগাই ল'ব, আৰু পাৰিলে নখৰ এই ভিতৰ ছাইডেও যদি লগাই ল'ব পাৰে তেতিয়া আৰু ভাল। ডাৰ্ক কালাৰ নেইল পলিচ লগাই ল'লে তাৰপিছত আপোনালোকে খেলিবলৈ যোৱাৰ আগত যেতিয়া গাত নাৰিকল তেল ঘঁহিছিলে তেতিয়া নখকেইটাৰ ওপৰতো নেইল পলিচটো থাকিবই, তাৰ ওপৰতো নাৰিকল তেলটো ভালকৈ ঘঁহি যাব। তেতিয়া ৰঙৰ এটা এই ছাইডত যে দাগ লাগি ধৰে সেই বস্তুটো নাথাকে। আৰু খেলি অহাৰ পিছত আপুনি গা ধোৱাৰ পিছত লাহেকৈ ৰিমুভাৰটো দি পেলাই নেইল পলিচটো আঁতৰাই দিব, ভিতৰ আৰু বাহিৰ ছাইডে ধুনীয়াকৈ আপোনাৰ ষ্টেইনটো গুচি যাব ফাকুৱাৰ। তাৰপিছত আহিলে আমাৰ কাণ দুখন কেনেকৈ বচাম। বহুতে কি কৰে, কাণত কপা ভৰাই লয়। ময়ো ভৰাই চাইছিলোঁ, কিন্তু মই ইমান ভৰাই পেলাই ভাল নাপালোঁ। সেইটো কাৰণে মই নিজে বচাবলৈ চেষ্টা কৰোঁ। কাণখন হয় এনেকৈ ধৰি, বা আপুনি কি কৰিব পাৰে, কাণত যেতিয়া ৰঙৰ দাগ লাগি কেইবাদিন পিছলৈকে আমি কাণৰ ভিতৰত ৰং দেখি থাকোঁ, সেইটো কাৰণে কাণখনত যদি নাৰিকল তেলে অলপ লাহেকৈ মোহাৰি লয়, বা ধৰক ভেচলিনো ইউজ কৰিব পাৰে কাণৰ ভিতৰত, তেনেকৈ অকণমান পাতলকৈ মোহাৰি ল'লে তেতিয়া কাণৰ পৰাও পিছত কাপোৰ এখন দি হোলী খেলি অহাৰ পিছত গা ধুওঁতে ৰংটো মোহাৰি দিলে ধুনীয়াকৈ গুচি যাব। তেনেকৈ আপোনাৰ কাণখনো প্ৰটেক্ট হৈ গ'ল। আৰু যদি বেছিকৈ ভয় কৰে তেতিয়াহ'লে কপা ভৰাই যদি আপুনি সুবিধা পায় তেতিয়াহ'লে ল'ব পাৰে। তাৰপিছত ছালৰ হৈ গ'ল, আমাৰ কাণৰো হৈ গ'ল। এতিয়া আপোনাৰ আহিলে চুলি কথা। আৰু চুলিখিনি যদি মেৰিয়াই যাব পাৰে কাপোৰ বা কিবা লৈ পেলাই তেতিয়াতো বহুত ভাল কথা, কিন্তু চুলিখিনি মেৰিয়াই গ'লে ফটো ভিডিঅ'টো ভাল নাহিব। সেইটো কাৰণে যদি ষ্টাইলত মেৰিয়াব পাৰে ঠিক আছে, যদি নোৱাৰে তেতিয়াহ'লে কি কৰিব, চুলিখিনি
প্ৰথমতে তেল লগাই ল'ব। তেল বহুত বেছি নলগালে হ'ব, বিশেষকৈ চুলি গুৰিত যদি তেলটো লগাই লয় তেতিয়া আপুনি শ্বেম্পু কৰিলে একেবাৰতে ৰংটো ওলাই গুচি যায় ধুনীয়াকৈ। সেইটো কাৰণে তেল লগালে চুলি গুৰিত, তাৰপিছত চুলিখিনি ছোৱালীসকলে চুলিখিনি ওপৰত ধুনীয়াকৈ এটা হাই বান বা এনেকৈ খোপা বান্ধি ল'লে, টাইটকৈ বান্ধি ল'ব, কাৰণ খেলোতে মেলোতে খোল খাই যাব পাৰে। বা নহ'লে ওপৰৰ পৰা যিটো বেনি গাঠে যে ধুনীয়াকৈ টাইটকৈ, তেনেকৈ বেনি গাঠি ল'লে তেতিয়া আপোনাৰ ৰং চুলি ভিতৰত ভালকৈ নোসোমায় আৰু ধুনীয়াকৈ চুলিখিনি আপোনাৰ বাচি থাকিব আৰু দেখিবলৈও ভাল লাগিব। তেনেকৈ ষ্টাইলত বান্ধি ল'ব পাৰে। আৰু ল'ৰাসকলে কি কৰিব, ছালতটো তেল লগালে, চুলিটো তেল লগাই ল'ব, নাৰিকল তেলকে একদম ধুনীয়াকৈ আপোনাৰ ছাল আৰু চুলি আহি এবাৰ গা ধুওঁতে ধুনীয়াকৈ গুচি যাব আৰু প্ৰটেকশ্যন এটা হৈ থাকিব মানে ছাল আৰু চুলি। এতিয়া সেইখিনি হৈ গ'ল। এতিয়া কাপোৰৰ কথা আহিলে, কাপোৰটোতো নষ্ট হয়ে বা বচাব পৰা যায়, কিন্তু আপোনাৰ যিমান বডি পাৰ্ট মানে এক্সপ'জ হৈ নাথাকিব, ছালবোৰ বেছিকৈ স্লিভলেছ পিন্ধিলে ধৰক ছালখন ওলাই থাকে, সেই তেনেকুৱাকৈ যদি নেযায় তেতিয়াহ'লে মানে আপুনি হাত দীঘল পিন্ধি গ'ল বা তেনেকৈ ভৰিটো দীঘলকৈ পিন্ধি গৈছে, তেতিয়া আপোনাৰ মেক্সিমাম জেগা ৰং লগাব বাচি যাব। সেইটোও এটা কথা হয়। সেইকাৰণে এতিয়াতো বহুত গোটেই গাটো ঢাকি যাবলৈ গৈতো জকাৰ নিচিনাকৈও যাব নোৱাৰি ন, কাৰণ কিমান আমি ফটো উঠিম হোলী লগাই মেলি। সেইটো কাৰণে কি কৰিব পাৰে যে ধুনীয়া ষ্টাইলিছ কাপোৰ হাত দীঘল পিন্ধিছে, ধুনীয়াকৈ কমফৰ্টেবলকৈ পিন্ধিছে, কিন্তু কটন পিন্ধিব, তেতিয়া আপোনাৰ নিজৰ কাৰণে সুবিধা হ'ব। কাৰণ বহুতে পানীও ইউজ কৰে, তেতিয়া কটন পিন্ধিলে আপোনাৰ একো প্ৰব্লেম নাই মানে। সেই তেনেকৈ কাপোৰৰ ক্ষেত্ৰতো কটন কাপোৰ পিন্ধি মেলি গ'ল, ধুনীয়াকৈ ফাকু খেলি মেলি আহিব পাৰে। তাৰপিছত এতিয়া এইটো হৈছিলে আমাৰ ফাকু খেলিবলৈ যোৱাৰ আগত ল'বলগীয়া সাৱধানতা। এতিয়া আমি খেলিলোঁ ধুনীয়াকৈ, এনজয় কৰি ফটো চটো তুলি চবকে ৰং লগাই ফূৰ্তি কৰি আহি গ'লোঁ। অহাৰ পিছত চবতকৈ মানে ডাঙৰ কামটো হ'ল এতিয়া সেইখিনি আঁতৰোৱাটো। আৰু গুৰি ফাকুটো খেলিব পাৰিলেতো বেছিয়ে ভাল আঁতৰাবলৈ, যদি পানী ইউজ কৰে তেতিয়াতো আৰু লাগি ধৰে মানে। তেনেকুৱাত আপুনি কি কৰিব, বহুতৰে কি হয় ফাকু খেলি অহাৰ পিছত খজুৱতিও হৈ যায় মানে, কাৰণ সকলোৱে বেলেগ বেলেগ ৰং আনে ন। আপুনি অৰ্গেনিক ভাল এটা নিছে, কিন্তু কোনোবাই আপোনাক বেয়াও লগাব পাৰে বা তেনেকুৱা হৈ যায়। বহুত সময় ধৰি থকাৰ কাৰণেও খজুৱতি হয় বা এলাৰ্জি টাইপ হয়। তেনেকুৱা ইনফেকশ্যন কিবা যদি হয়, আপুনি আহি যেতিয়া গা ধুলে ভালকৈ ধুই মেলি চাফা হোৱাৰ পিছত ঘৰত যদি এল'ভেৰা বা ছালকুঁৱৰী গছ আছে তেতিয়াহ'লে তাৰ পাত এটা কাটি আনি তাৰ জেলটো যদি লগায় তেতিয়াহ'লে তাৰ পৰা আৰাম পাব। বা নহ'লে এল'ভেৰা জেল যদি আছে ঘৰত তাকো লগাব পাৰে, সেই তেনেদৰে বচাব পাৰে। বা নাৰিকল তেলো লগালে অলপ মানে এল'ভেৰাৰ লগত মিক্স কৰি তেনেকৈও লগাই আপুনি। যদি তাতকৈ বহুত বেছি আপোনাৰ ফাকু খেলাৰ কাৰণে চকু, কাণ, নাক বা ছালৰ ইনফেকশ্যন হৈছে তেতিয়াহ'লে এবাৰ ডক্টৰৰ ওচৰত যোৱাটোহে বেছি ভাল হ'ব। যদি মাইনৰ কিবা হৈছে তেতিয়াহ'লে নিজে আপুনি ঘৰত ঠিক কৰিব পাৰে। আৰু কি হয়, ফাকু খেলি অহাৰ পিছত আমাৰ চকু খচখচাই কেতিয়াবা, বা চকুত অকণমান প্ৰব্লেম দিয়ে, বা যদি নাইও দিয়া তেতিয়াও আপুনি ইমানখিনি ৰঙৰ হেৰি লৈ আহিলে ন, তাৰপিছত চকুৰ কাৰণে কি কৰিব পাৰে, এইটো আপোনাৰ ছেফ হয়, কৰিব পাৰে মানে, আমি নিজেও কৰোঁ। ধৰক গোলাপ জল অকণমান ল'লে কিবা এটা ভাল চাফা পাত্ৰত, তাতে পানী অকণ দি ডাইলুট কৰি পেলাই, ডাইৰেক্ট গোলাপ জলটো নিদিব মানে, পানীৰ লগত মিক্স কৰি তাক দিলে, চকুত এবাৰ দি পেলাই অলপ দেৰি ৰিলেক্স, চকুটো মুদি ৰিলেক্স কৰিলে, তাৰপিছত মানে আপোনাৰ চকুত যদি কিবা সোমাইছিলেও সেইখিনি ওলাই চকুটো আপোনাৰ চাফা হৈ যায়। আচলতে ফাকুৱা খেলাৰ পিছত সেইটো কৰিবই লাগে চকুৰ কাৰণে। এতিয়া এইখিনি হ'ল। বাকী এতিয়া আপোনাৰ ফাকু খেলি আহি যেতিয়া ভালকৈ ধুলে, ধোৱা মেলা পিছত কেতিয়াবা আমাৰ মানে ৰঙৰ ষ্টেইন কিছুমান গুলপীয়া বা বেঙুনীয়া এনেকুৱা হৈ থাকি যায়, বা সেউজীয়া ৰঙৰো কেতিয়াবা থাকে মানে যিমান ধোৱাৰ পিছতো। তেনেকুৱাত কি কৰিব, আপুনি গা ধুই অহাৰ পিছত কপাহত অলপ নাৰিকল তেল লগাই সেই য'ত য'ত ষ্টেইন ধৰক লাগি আছে সেই জেগাবোৰত যদি অলপ মোহাৰি মোহাৰি ঘূৰণীয়াকৈ এনেকৈ মোহাৰি দিয়ে, তাৰপিছত সেই ষ্টেইনটো আপোনাৰ ধুই দিলে ধুনীয়াকৈ গুচি যায়। আৰু বহুতৰে গা ধোৱাৰ ফাকু খেলাৰ পিছত ছালটো বহুত শুকাই যোৱা, টানি টানি ধৰা, ফাটা এনেকুৱা টাইপ খজুৱা নিচিনা লাগে। তেনেকুৱাত আপুনি কি কৰিব লাগে, সেইদিনাই হয়তো কোনোবাই নোৱাৰিবগৈ পাৰে, ভাগৰ লাগিছে, সময় নাই পোৱা, পিছদিনা হ'লেও এই কামটো কৰিলে আপোনাৰ ছালখনে মানে যথেষ্ট মানে ভাল হৈ থাকে। যে আপুনি কিবা এটা ঘৰতে বনোৱা কিবা ফেচ পেক এটা লগাব লাগে, যেনেকৈ ধৰক বেচনৰ লগত কিবা মিক্স কৰি লগালে, বা মুলতানী মাটি লগাব পাৰে, ছালকুঁৱৰী, বিলাহী, বেচন, দৈ, এনেকুৱা মৌজোল এনেকুৱা ধৰণৰ কিবা এটা লগাই দিব লাগে। তাৰপিছৰ পৰা আৰু ধুনীয়া আৰু মানে
আপোনাৰ ৰঙৰ উৎসৱটো এনজয় কৰা হ'ল তাৰ উপৰি আপোনাৰ ছালখনো আগতো আপুনি যত্ন ল'লে পিছতো ল'লে ধুনীয়াকৈ মানে হৈ যায় তেনেকুৱা ধৰণৰ আৰু যেতিয়া ফাকু খেলি আহি আমি গা ধোৱা মেলা পিছত সেই ফেচ পেকটো আপুনি লগালেতো সেইদিনাই লগালে যদি নোৱাৰেও পিছদিনাও লগাইছে ধৰক কিন্তু সেইদিনাখন এটা ভাল গোটেই গাতে বডি লোচন আৰু মুখত মইশ্চাৰাইজাৰ লগাবলৈ নেপাহৰিব কাৰণ ইমানখিনি আমি স্কিনৰ ওপৰত ফাকু লগাই মেলি হাৰাছমেণ্ট দিলোঁ ন যিটো কাৰণে আমি অলপ ছালখনক ফাকু খেলাৰ আগতো দিব লাগে আৰু পিছতো অলপ মানে যত্ন ল'ব লাগে ফাকু যেতিয়া খেলোঁ আমি কেতিয়াবা এনেকুৱা হয় কোনোবা আহি একদম ফাকু গুৰি লগাবলৈ ঘৰৰ ভিতৰত আহি সোমায়ো লগাই দিয়ে মানে তেনেকুৱাত আপোনাৰ ফ্ল'ৰত ৰং পৰিলে বা ফাৰ্নিচাৰৰ ওপৰত পৰিলে কিন্তু শুকান ফাকুটো মোহাৰি দিলে গুচি যায় কিন্তু কেতিয়াবা এনেকুৱা হয় তাৰ ওপৰতে ধৰক গছকি দিলে পানী পৰিলে তেতিয়া সেই টাইলছত বা ফ্ল'ৰত এনেকৈ দাগ এটা থাকি যায় সেই দাগটো আঁতৰাবৰ কাৰণেও এটা টিপছ আছে আপোনালোকে কি কৰিব এটা বাটিত অলপ নেমু ৰস ল'লে ভিনেগাৰ ল'লে অলপ বেকিং ছ'ডা দিলে তাত খোৱা বেকিং পাউডাৰটো নহয় বেকিং ছ'ডা পায় সেয়া দিলে দি মিক্স কৰি সেই জেগাডোখৰত কাপোৰ বা কপাহ দি লগাই পেলাই মোহাৰি দিবচোন ধুনীয়াকৈ সেই ফাকুৱাৰ ৰঙৰ দাগটোও গুচি যায় সেই ফাকু খেলিব গুৰি ফাকুটো খেলিব পাৰিলে বেছি ভাল কাৰণ পানী মিক্স কৰি খেলিলেহে আমাৰ ছালত যিটো সোমাই যায় বেছিকৈ গুৰিটো ওপৰে ওপৰে থাকে সেইকাৰণে আৰু এটা বস্তু পায় মেজেণ্টা বুলি সেই মেজেণ্টা সেউজীয়া ৰঙা গুলপীয়া এনেকুৱা যিবোৰ পায় পানীত গুলিব লাগে সেই বস্তুবোৰ আচলতে ব্যৱহাৰ নকৰাই ভাল সেইবোৰ বহুত বেয়া হয় তাতকৈ গুৰি ফাকু খেলক ধুনীয়াকৈ সকলোকে লগোৱক ভাল লাগিব আৰু ভাল কোৱালিটিৰ ল'ব পাৰিলে বেছি ভাল আৰু তাৰ উপৰি এটা কথা মানে যে জীৱ জন্তুৰ গাত কেতিয়াও ফাকুৱা মানে ফাকু গুৰিটো নলগাব বহুতে ফূৰ্তিতে কুকুৰটোৰ গাত মেকুৰী গৰুটোৰ গাত দি দিয়ে সেইটো আচলতে বহুত বেছি বেয়া কথা আমি আচলতে সেইটো বুজিব নোৱাৰোঁ আমি ভাবোঁ আমাৰ স্কিনত যদি লগাব পাৰিছোঁ ইহঁতৰতো নোম আছে ইহঁতৰ কিয় নোৱাৰিব আচলতে সেইটো নহয় মানুহৰ যিটো স্কিনৰ pH বেলেঞ্চ থাকে ন তাৰ লগত জীৱ জন্তুৰ pH বেলেঞ্চ একেই নহয় সেইটো কাৰণে সিহঁতৰ গাত আচলতে ফাকু গুৰি একদমেই ইউজ কৰিব নালাগে ফাকু হওক বা এনেকুৱা ডিঅ'ডৰেণ্ট এইবোৰ বহুতে মাৰি দিয়ে সেইবোৰ একদম নকৰিব জীৱ জন্তুৰ গাত এইদৰে আপোনালোকে ৰঙৰ উৎসৱ ফাকুৱাটো ধুনীয়াকৈ উদযাপন কৰক আপোনালোকৰ প্ৰিয়জনক ৰং লগাওক আৰু নিজকো বচাই ৰাখি ধুনীয়াকৈ ফাকু খেলক আৰু ৰিচেণ্টলি মই দুদিনমান আগত এটা ব্লগ আপলোড কৰিছিলোঁ প্ৰথমবাৰৰ বাবে ব্লগিং কৰিবলৈ চেষ্টা কৰিছিলোঁ আপোনালোক কোনোবাই যদি চোৱা নাই সেই ভিডিঅ'টো লিংক মই দি দিম চাই পেলাই কেনেকুৱা পালে জনাবচোন আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ধন্যবাদ